নমস্কাৰ, আমাৰ চেনেলটোলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। নৱবৰ্ষৰ উপলক্ষে মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আইচিং কেকৰ এটা অতি সহজ ৰেচিপি। এই কেক মই কেনেকৈনো বনালোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। ইয়াৰ বাবে মই ভেনিলা স্পঞ্জ কেক এটা লৈ লৈছোঁ আৰু এতিয়া এখন চোকা চুৰিৰ সহায়ত প্ৰথমে মই এইদৰে এটা ভাগত কাটি লৈছোঁ। ঠিক একেদৰে মই আৰু এটা পাৰ্ট কৰি লৈছোঁ। মই মুঠতে 3টা ভাগত ভগাই লৈছোঁ আৰু এখন কেক বৰ্ডত মই অলপমান হুইপিং ক্ৰীম লগাই লৈছোঁ আৰু কেকৰ একেবাৰে তলৰ অংশটো দি দিছোঁ আৰু এয়া হৈছে চুগাৰ চিৰাপ। এতিয়া এডাল ব্ৰাছৰ সহায়ত কেকৰ ওপৰপিনে মই চুগাৰ চিৰাপ ভালদৰে লগাই দিছোঁ। চুগাৰ চিৰাপ লগালে কেকটো খাবলৈ খুবেই চফ্ট হয়। আৰু আইচিঙৰ বাবে মই এয়া হুইপিং ক্ৰীম লৈ লৈছোঁ। হুইপিং ক্ৰীম কেনেকৈনো বনাব পাৰি মই ইয়াৰ ভিডিঅ' আগতেও দিছোঁ, ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। এতিয়া এখন স্পেচুলাৰ সহায়ত কেকৰ ওপৰৰ অংশত এইদৰে ক্ৰীম দি চাৰিওফালে ভালদৰে সানি দিছোঁ। এতিয়া কেকৰ ছেকেণ্ড লেয়াৰটো ইয়াৰ ওপৰত এইদৰে বহাই দিছোঁ আৰু আগৰ দৰেই চুগাৰ চিৰাপ ভালকৈ দি দিছোঁ। এতিয়া এইটো পাৰ্টতো ক্ৰীমেৰে আমি ভালকৈ ফিল আপ কৰি ল'ম, ভালদৰে মিলাই ল'ব লাগিব। তাৰপিছত কেকৰ একেবাৰে ওপৰৰ অংশটো এইদৰে দি দিছোঁ আৰু ইয়াতো চুগাৰ চিৰাপ ভালকৈ লগাই লৈছোঁ আৰু ক্ৰীমেৰে অলপ বেছিকৈ ক্ৰীম দি আমি গোটেইটো ফিল আপ কৰি ল'ম আৰু ভালদৰে এনেকৈ মিলাই ল'ব লাগিব। এইদৰে কাষটো আমি ক্ৰীম দি ভালদৰে মিলাই ল'ম আৰু এনেকৈ ওপৰৰখিনি ভালদৰে মিহি কৰি ল'ব লাগিব। এনেকৈ চাৰিওফালে ধুনীয়াকৈ মিহি কৰি ল'লোঁ, দেখিছে নহয়? আপোনালোকেও যিমান পাৰে মিহি কৰিবলৈ চেষ্টা কৰিব। আৰু এয়া মই পিংক ফুড কালাৰ লৈ লৈছোঁ আৰু ইয়াৰ কেইটোপালমান মই হুইপিং ক্ৰীমত দি দিছোঁ আৰু এইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু এয়া এটা পাইপিং বেগ আৰু ষ্টাৰ নোজেল লৈ লৈছোঁ। পাইপিং বেগৰ ভিতৰত নোজেলটো এইদৰে ভৰাই দিছোঁ আৰু ইয়াৰ আগটো এখন কেঁচিৰ সহায়ত এনেকৈ কাটি লৈছোঁ যাতে নোজেলটো ভালদৰে ওলাই পৰে। এতিয়া এটা গিলাচত পাইপিং বেগটো এইদৰে ফিটিং কৰি লৈছোঁ আৰু এতিয়া ক্ৰীম এনেকৈ ভৰাই লৈছোঁ আৰু ক্ৰীমখিনি ওপৰৰ পৰা তললৈ এনেকৈ হেঁচি দিব, তেতিয়া তললৈ আহি যাব। আৰু এতিয়া কেকৰ ডিজাইন দিবলৈ আমাৰ ৰেডি হৈ আছে আৰু এতিয়া এনেকৈ মাজৰ পৰা এনেকৈ ঘূৰাই ওপৰলৈ এৰি দিলে আমাৰ এটা ৰ'জ হৈ যায়। একেবাৰে ইজি হয়, এনেকৈ মই বনাই আছোঁ, দেখিছে নহয়? এয়া আৰু মই কাষত এনেকৈ সৰু সৰু ফুল দি দিছোঁ যাতে দেখিবলৈ ধুনীয়া হয়। ডিজাইনটো আচলতে আপোনালোকে নিজে দিব যেনেকৈ ভাল পায় আপোনালোকে। আৰু কাষৰ ফালে এনেকৈ ডিজাইন দি দিছোঁ। আচলতে ডিজাইনটো আপোনালোকে কেনেকৈ দিব বিচাৰে সেইটো নিজৰ কথা। এয়া আৰু ওপৰৰ ফালেও অলপ অলপ সৰু সৰুকৈ মই এনেকৈ দি লৈছোঁ আৰু ইয়াত মই এটা নজলে ব্যৱহাৰ কৰিছোঁ 4টা ফুলৰ ষ্টাইল দিবলৈ, দেখিছে নহয়? আমাৰ কেক ৰেডি হৈ গৈছে, ধুনীয়া লাগিছে নহয় জানো ডিজাইনটো? আৰু ওপৰত এনেকৈ হেপী নিউ ইয়েৰ 2021 লিখি দিছোঁ। আপোনালোকলৈও নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আৰু যিসকল মোৰ চেনেলটোত নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে যেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। লগতে তলতে থকা বেল আইকনটি যেন আপোনালোকে টিপি দিয়ে যাতে মোৰ আহিবলগীয়া নটিফিকেশ্যনবোৰ আপোনালোকে সময়মতে পাই থাকে। ধন্যবাদ।